সূৰ্য উদয় হ'লেহে আমি ঘৰত যাওঁ। নাযাওঁৱেই বহুত সময়তে আমি নাযাওঁৱে, থাকি তাতে দিওঁ। শুই থাকোঁ, তাতে খানা খাওঁ। মাজতেতো এটা সময় মই একেলগে আপুনি মই 14 দিন আছোঁ। গছৰ তলত মোৰ জেগা আছিলে, খাটিয়া আছিলে, তাতো শুই থাকোঁ। চাংঘৰ এটা আছিলে যে, চাংঘৰটো আছিলে। মোৰ বিশ্বনাথ চানৰ চাংঘৰটো মই তাত উঠাই আনিছোঁ। খাৰঘূলি ৱাজ এ স্মৃতি কিন্তু দেই। খাৰঘূলি ইয়াত ঠিক আছে বাৰু, আকৌ সৰু ঘৰ এটা বনাম, মস্ত ডাঙৰ নবনাওঁ, সৰু ঘৰে বনাম। আমি চবে আকৌ থাকিব পাৰিম তাত ধুনীয়াকৈ। আৰু মই 3টা গেষ্ট ৰুমে ৰাখিছোঁ সেইকাৰণে। দেউতাৰ কাৰণে এটা, গৰিমা মোৰ কাৰণে এটা, বাকী 4টা গেষ্ট ৰুম। সিহঁতৰ ভাগিনকেইজনী আছে, তাহাঁতি আহিব কেতিয়াবা, তাহাঁতি থাকিব, তাহাঁতৰ এটা ৰুম। এটা আমাৰ পাৰ্মানেণ্ট ৰুম। খালি মই এটা কথাত লাগি আছোঁ, সেই কথাটো মানে ইম্পৰ্টেণ্ট কথা এটা। মানে মোৰ আৰ্কিটেক্টে যিটো ডিজাইন কৰিলে, সেই ডিজাইন মতে মানে মই 3জোপা গছ কাটিব লাগিব। এজোপা জলফাই, এজোপা অমৰা, এজোপা কৰ্দৈ। বেলজোপা বেল থাকিব, থাকিব। মানে সেইটো ডিজাইন মতে মই 3জোপা গছ কাটিব লাগে। মই এতিয়া কৈ আছোঁ মই গছকেইজোপা নাকাটো। আপুনি ঘৰটো পিছফালে শ্বিফ্ট কৰক, কাৰণ গছকেইজোপা মোতকৈ আগৰ পৰা আছে তাত। মই গছকেইজোপা কিয় কাটিম? আৰু প্ৰত্যেক বছৰ তাহাঁতি মোক জলফাই দিয়ে, অমৰা দিয়ে, কৰ্দৈ দিয়ে। কৰ্দৈজোপাত 2বাৰ লাগে, বেলজোপাও 2বাৰ লাগে। খাৰঘূলিটো সেইকাৰণে উলিয়াইছোঁ, খাৰঘূলিত বহুত স্মৃতি আছে আমাৰ।